নিজৰ হতৰ চিফা খত আছ দিয়া তাক কলো গেটখন খুলিলেও সি একো নহয় আহিছনে ঐ আহ আকৌ নিচে কৰিব যে পিঠা দেৰিবগৈ হাতেদি কৰাই ভাল পুৰিব মেলিলেও কি হয় আহিবি তই পিঠা খাবলৈ পাবি তোক চাহ দিম বিহুৰ দিনা চাহৰ লগত বিগুটি দিম মৰিলেও মৰিবি শুনি যোৱাকেইটা তিলকেইটা ক'লোঁ শুকুৱাই মেলি থওঁ বুলি সি আকৌ নাই পথাৰত দিবলগীয়া হ'লে আৰু আছিলে চৰতৰ ওপৰতে ডেগিখন যা পথাৰত চথাৰত দিবলৈ ক'লে মানে আৰু আছিলে পথাৰত যাব নোৱাৰোঁ বুলিয়ে ক'লেহেঁতেন দিম বুলি ক'লে এতিয়ালৈকে আকৌ নাই কোনে ইয়াত চেনিয়ে কৰিবলগীয়া হৈছে চেনি অকল চেনি এইবোৰ কিমান চেনিয়ে পৰিম সদায় চেনি 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 প্ৰত্যেকটো বিহুতে চেনি অকল এইবোৰ আমাৰ ঘৰৰ মানুহবোৰে গুৰ চুৰ একো নানেই নে এটা কান্দিবলৈ ক'লেও নানে নেখায়ে সপায় এইবোৰে পিয়াছে তাকে বুজিও ভাল হ'লেও হবি বেয়া হ'লেও হ'ব এনেও মই নাখাওঁ কেইটা কৈছিলে বাৰু গৰু যিবলৈ সময় এইটো বনাই যাওঁ গৰুকেইটাকে বান্ধোগৈ আহিবই সময় হয় আকৌ এইবোৰ নাই এইবোৰ আকৌ হেৰিয়ে হ'ল আকৌ মানুহ মুচিব লাগিব কচুখনত লাগি সেয়াকে হেৰিযোৰ কৰি থাকোঁগৈ থাকোঁগৈ কিমান দেৰি গৰমে আহিলোঁ চাগে গৰমো আহিলে পিঠা 3টা নে 4টা হৈছে খালি এইবোৰ বৰ ঘামিছোঁ দেই আজি সঁচাকৈ ফেনখন লগাবলৈ এতিয়া ক'তনো লগাব পাৰিম যে এটা আহিবলৈ পোৱাই নাই অঁ তই হেৰি যা শুন যা পটককৈ চাট মাৰি দিয়ক ভালকৈ আৰু তই জেতুকাও আনিবলগীয়া হৈ আছে যা লৈ আনগে যা মই নাযাওঁ মোৰ টাইম নাই তইহে কৰিবি টাইম নাই যা চবেই কওঁ যা ঘৰৰ চবেই কওঁ এতিয়া তই আনগে যা তইহে কৰিবি মইতো নকওঁহে কিবা কওঁ যা মোৰ টাইম নাই যা কৈছ নহয় যা মই নোৱাৰোঁ কি পাৱ তই হা কি পাৱ খাব পিঠা নাই পাৰিবি খালি গৰু দানা দিলি বনাই থৈ গৈছিলি মই পিঠাই বনাম নে গৰু দানা বনাম দানাটোতো আগবেলাই বনাই থ'ব পাৰ অঁ মই পিঠা খুন্দিব নালাগে পিঠাত তইহে খুন্দি খোৱা মোক মই পিঠা নুখুন্দো নহয় তইহে মোক খুন্দি দিয় হয়নে ঢেঁকীটো অলপ দি দিবিচোন নাই ঢেঁকীটো দিলে ঢেঁকী ঘৰত থাকিলে যা আনগে যা জেতুকা আনগে যা মই কি এতিয়া ঘৰত তোলত এনেকৈ জেতুকা জেতুকা বিচাৰি পেলাই মই আমলৈ বিচাৰি পেলাই যাব নালাগে মাংস চাংস আনিবলৈ যাব নালাগে কমটি মাংস খুৱাইছনে তই কাইলৈ খুন্দা ভাত খাবি মানে কেনেকৈ খুন্দা ভাত খাম আকৌ বিহুৰ দিনাখন মানুহে খুন্দা ভাত খায় মই নাজানো মোক গাহৰি লাগিব গাহৰি পুৰি খাম ভাজি ইবোৰে চাগে আমলৈ ক'ত পাৰিব ক'ত মেলিব সেইবোৰ চাগে সুধিলে মই ইয়াত ঘৰত বহি থাকোঁতে গৈছোঁ ঘৰত বহি আছ অঁ তই ঘৰত বহি আছ এতিয়া ঘৰত সোমাইছে সিবিলাক ঘৰত বহি আছে সি ঘৰত বহি আছে বাহনীৰ মাজৰ পৰা আমলৈ আনিবগৈ লাগিব কাইলৈ তই খাবিগৈ তই পাৰিবি আকৌ আমলৈ আনিবগৈ কোনে নোৱাৰে সেইটো চবেই পায় আমলৈ কামুৰকেইটা খাই যাব ভাল লাগে পৌৱে কামোৰে কোনটো পৌৱে কামোৰা দেখিছ তই কাইলৈ ইয়াত আনি পিনি মেলি দিম পিঠা পঢ়ি তই মই পিঠা ৰ'দত দিব গ'লে সেইকেইটাও নিদিবি মই কি এনে বিহু পথত ভিতৰত সোমাই দিলেহে হ'ব তোক ভিতৰত সোমাই থাকিবলৈ কোনে কৈছে দিব পাৰ কণী যুঁজ বোলে কণী নাই আনিলিয়ে পইচা দিবি হয় কাইলৈ এটা কণীয়ে নিম ঘৰত ফ্ৰিজ হ'ব নহয় ফ্ৰিজত ভৰাই থৈ দিম চবকে বইল কৰি দিবি বইল কৰি দিলে ভাগি দিব পাৰে অঁ এটা বইল কৰি দিম এটা ফ্ৰিজত ভৰাই থৈ দিম সেইফালে কণী চণী কোৱা নাই দেই কৈছোঁ দোকানৰ পৰা কিনি আনি পিনি আজি এটা ভাত আৰু এটা বইল কৰি বইল কৰাটো মই খাম একেৰা মাৰি মই
একেবাৰে মই বিচাৰি নহয় মই খাম ক'লে খাম তই মাংস খাবি একো মই মাংস নাখাওঁ কণী হাৰি আহিব নহয় তই সেইটো খাবি মই বইল কৰা কিন্তু তই লাগিলে বইল কৰি দিবি মই নাজানো 40 টকা হ'ল গম পাওঁ প্লেটৰ দাম 40-50 টকা কিহৰ দাম প্লেটৰ দাম হওক আকৌ কিনা নাই নহয় কি কিনা নাই নহয় তই মুঠতে তই জেতুকা বিচাৰি আনিবিগে যা মই আমলৈটো বিচাৰিবলৈ যাম লগতে জেতুকাও লৈ আহিবি মই জেতুকাও লৈ আহিম আৰু লাও বেঙেনা চেঙেনা চব লৈ আনিবি পইচাটো তই দিবি যে পইচা পিছত দি দিম বুলি কবি গাঁৱৰ মানুহকে ঘৰৰ মানুহৰ পৰাই লৈ গৰুকেইটাকো দানা দিবলৈ আছিলে এইটো বনাই দিমগে আৰু গৰুকেইটাকো দানা পুলিছে যাওঁ দি থৈ আহোঁগৈ এখন মুঠি থৈ যাম দেৰিয়ে যাবগৈ যাওঁ এইকেইটা হ'ল আৰু এইকেইটা সেইটো হ'ল যাওঁ